কাউন্সিলৰ এইফালে লেফ্ট ৰাইটাত আমি ASDC সকলো বহিছে এই ASDC বহিব পাৰে আমি APSLD বহিব নোৱাৰে এইটো তাতে কৰি দিম কালি আজিতো কোনো ৰকম আমি তেওঁলোকে আচলতে BJP ওপৰতে বহুত ভয় কৰিছে আমাক এতিয়া ডিচি মেমো এতিয়াতো এণ্টিডৰ কিবা হৈ গ'ল আৰু এতিয়া সেইটো আমাৰ এনেও পুলিচে কৈছে যে ঠিক আছে এইটো কৰিব পাৰে আৰু DCয়ে কি জানে 3 দিন আগতেতো ইছ্যুটো একদম পুৰা কাউন্সিল ঘৰৰ পাৰ্মিশ্যন দি সকলে প্ৰচেছনে কৰিছিল আমাক কিয় পাৰ্মিশ্যন নিদিয়ে আমি আৰ্টিকল 19 মতে কনষ্টিটিউশ্যন আৰ্টিকল 19 মতে আপোনালোকে আমাক বাধা কৰিব নোৱাৰে বাধা দিলে আপোনালোকে কনষ্টিটিউশ্যন ভাঙিছে আপোনালোকে এপ্লাই কৰিব নালাগিছিল ডিনাইটো কৰিছে এতিয়া মইহে এপ্লাই কৰিলোঁ ডিনাই কৰিবলৈ আইনৰ পৰা ডিনাই কৰিছে পালে কি পুলিচ ৰিপৰ্ট আছে দুটা দিব পাৰে বুলি আছিল কিন্তু আছে কি জামিন কৰিবলৈ কৈছে দিব পাৰে বুলি হয় মই আজি দেখিছোঁ মৰ্ণিঙতে ইয়াত ফটো জেৰক্স ছিলা মই জেৰক্স কৰিবলৈ কৈছিলোঁ